हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल। सो आज ये भिडिओत आपलोक केटामान इम्पर्टेन्ट कथा कम भालदरे भिडिओ चाब कोनो धरणे स्किप नकरिब ठीक है। सो ये भिडिओत आमी आज आलोचना करिम जे आमार की भूलर कारणे आज आमी चाकरी पा नाई बा निजर लाइफ सक्सेस करिब पारा नाई, मा देउतार सपन पूरण करिब पारा नाई। एक नम्बरते मेट्रिक दिया लड़ा और हाई सेकेंडारी दिया मेट्रिक और हाई सेकेंडारी पास কৰা लड़ा छोৱালীৰ বাবে যিসকলে ডিফেন্সত যাম বুলি ভাবিছে এই সকলক মই এইটো ভিডিও স্পেশালি বনাই দিছোঁ। আপোনালোকে ভালদৰে চাব আপোনালোকে কি ভুল কৰি আছে এইটো সময়ত, এই ভুলৰ কাৰণে আপোনালোকে সাকসেস হ'ব পৰা নাই আৰু নিজৰ ভৰিত নিজে থিয় দিব পৰা নাই। সো গোটেইখিনি এইটো ভিডিওত আলোচনা কৰিম, ভিডিওটো শেষলৈকে চাব। আৰু এবি ইউবিৰ আৰু ফৰেষ্টাৰৰ কেতিয়া ভেকেন্সি আহিব নতুন এইটো ভিডিওত আলোচনা কৰিম। সো বলক বেছি দেৰি নকৰি ভিডিওটো আমি আৰম্ভ কৰোঁ। আৰু যদিহে চেনেলত নতুনবাৰ ভিজিট কৰিছে প্লিজ সাবস্ক্রাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। সো বলক বেছি দেৰি নকৰি ভিডিওটো আমি আৰম্ভ কৰোঁ। এতিয়া আমাৰ মেইন কথাটো হ'ল আমি কি ভুল কৰি আছোঁ। আমাৰ ভুলৰ কাৰণে আজি আমি নিজৰ ভৰিত নিজে থিয় দিব পৰা নাই, গম পায়। বহুতে এই বৰ্ডিযোৰৰ কাৰণে বহুত কষ্ট কৰি আছে কিছুমানে, কিন্তু কষ্ট কৰি আছে ঠিকে, এইটো কষ্ট হ'ল মানুহ দেখুওৱা কষ্ট। নিজৰ মনৰ পৰা এতিয়ালৈকে কষ্ট কৰা নাই আৰু মেহনত কৰা নাই। যদি মনৰ পৰা কষ্ট কৰিলে হয় আৰু মেহনত কৰিলে হয় 100% এদিন নহয় এদিন সেই ল'ৰা বা ছোৱালীজনী সাকসেস হ'লে হয়। কি ভুল কৰি আছে গম পায় আপোনালোকে? এটা ভুল কৰি আছে এক নম্বৰত, মানুহ দেখাবলৈ ৰানিং কৰে, মানুহ দেখাবলৈ প্ৰেক্টিছ কৰিব যায়। এইটো ভুল কেতিয়াও নকৰিব। নিজৰ দমত নিজে ভাল মাৰ্ক লৈ আহিম বুলি প্ৰেক্টিছ কৰিব সদায়। বেলেগক দেখাব, বেলেগক নিচা দেখাবলৈ, বেলেগে যাতে কয় যে এই ল'ৰাটো দৌৰে, এই ছোৱালীজনী দৌৰে, সেইটো যাতে মানুহে কৈ নুফুৰে। হাতে কামে কাম কৰিব লাগিব, ঠিক আছে। দৌৰিছে হা, কিন্তু দৌৰা ফলটো আমাক লাগিব ন। এতিয়া এনেকুৱা ৰানিং কৰিছোঁ, মানুহ দেখুওৱা ৰানিং, ইণ্টাৰভিউত গৈ ফেইল কৰি আহিছোঁ, নহ'লে মাৰ্ক একেবাৰে কম লৈ আহিছোঁ। এইটো ৰানিং কৰি কোনো লাভ নাই। ৰানিং কৰে যদি সাকসেস হ'ব বিচাৰে যদি তেতিয়াহ'লে ড্ৰেছযোৰ বিচাৰে যদি ভালকৈ প্ৰেক্টিছ কৰক, ভালকৈ কষ্ট কৰক, মেহনত কৰক। খালি ফিল্ডত কষ্ট কৰিলে নহ'ব, ফিল্ডত মেহনত কৰিলেই নহ'ব। আমি ঘৰত আহি কি কৰি আছোঁ, ঘৰত বহি বা ঘৰৰ টাইমখিনি, ঘৰত যিখিনি টাইম থাকোঁ প্ৰেক্টিছৰ বাহিৰে বাকী সময়খিনি আমি কি কৰি আছোঁ? ভালদৰে কিতাপ পঢ়ি আছোঁ নে নাই, ভালদৰে ষ্টাডি কৰিছোঁ নে নাই, বেকাৰ সময়খিনি নষ্ট কৰি আছোঁ নেকি, এইবোৰো আমাক চাব লাগিব। এতিয়া চাওক, যেতিয়া আপোনাৰ বয়স থাকে, এনেই নৰ্মেলি জেনেৰেলৰ কথা কৈছোঁ, 18ৰ পৰা 23লৈকে বয়স থাকে। এই 23লৈকে আপোনালোকে পাৱাৰ পক্ষে বেলেগ ধান্দা নকৰিব। ছোৱালীৰ ধান্দা ল'ৰা মই কৈছোঁ ৰিলেশ্যন পাৱাৰ পক্ষে নাহিব। সাকসেস হ'লে এনে ভাল ছোৱালী পাব, ভাল ল'ৰা পাব, ঠিক আছে। এইটো মই একচুৱেলি পাৰ্চনেল কথা ক'ব নালাগে, তথাপিতো মই কৈছোঁ এই ভাল পোৱাটোৱে বহুত ইফেক্ট কৰে লাইফত, বুজি পাইছে। বুজা ছোৱালী হ'লে বা বুজা ল'ৰা হ'লে তো টেনশ্যন নাই। আৰু যদি তোমাক ছাপোৰ্ট কৰে ল'ৰা বা ছোৱালী নহয়, ফাইদা উঠাবলৈ চেষ্টা কৰে, যিয়ে ফাইদাৰ কাৰণে ভাল পাই আছে, সিটো তোমাৰ সাকসেসটো হোক বা নহওক মতলব নাই, ঠিক আছে। চ' তাৰ পৰা অলপ দূৰত থাকিব, আঁতৰত থাকিব। যেতিয়া তুমি সাকসেস হ'বা ন, সেই বৰ্ডিযোৰ তোমাৰ গাত পৰি যাব ন, তেতিয়া তোমাৰ ছোৱালী কক ল'ৰাকক ঢেৰ আহিব। চ' এইবোৰ পিছত কৰিব পাৰিবা, দিন বহুত আছে, আগত নিজৰ লাইফটো সাকসেস কৰি লোৱা। তো এইবোৰ ভুল সৰু সৰু ভুল, কিন্তু মানুহে নেদেখে। টাইম পাছ কৰা দিন বহুত পাবা, আগত নিজৰ লাইফটোত ফ'কাছ কৰা, নিজৰ লাইফটো কোনফালে গতি কৰিছে। আৰু যিসকল ল'ৰা ছোৱালী এই পুলিচ বা ডিফেন্সত যাম বুলি ভাবে, সেইসকল ল'ৰা ছোৱালী কোনো MLAৰ ঘৰৰ ল'ৰা ছোৱালী নহয়, কোনো ধৰণৰ মিনিষ্টাৰৰ ঘৰৰ ল'ৰা ছোৱালী নহয়, কোনো ধৰণৰ অফিচাৰৰ ঘৰৰ ল'ৰা ছোৱালী নহয়। চব আমাৰ নিচিনা গৰীব ফেমিলিৰ পৰা আহে, গৰীব দুখীয়া ঘৰৰ পৰা আহে। এইবিলাক সপোন থাকে যে পুলিচ হ'ম, ডিফেন্সত যাম, কাৰণ ইয়াত কোনো ধৰণৰ পইচা নালাগে আমাৰ চাকৰিটোৰ কাৰণে। চ' আমি বিনা পইচাত আমি কষ্ট কৰিলে চাকৰিটো পাওঁ। চ' তাৰ কাৰণে নিজে কষ্ট কৰা। আজিকালি চাকৰিত চাওক, কোনো ধৰণৰ পইচা নালাগে। যদি ভুল ভাৱ আছে পইচা দি চাকৰি ল'ম, তেতিয়াহ'লে এইবিলাক দিন পাহৰি যাওক। এইবিলাক গ'লগৈ, বহুত দিন আগত গ'লগৈ এইবিলাক এতিয়া আৰু নাই, নচলে। চ' ভালকৈ ষ্টাডি কৰক, নিজৰ ভৰিত নিজে থিয় হ'ব পাৰিব, ঠিক আছে। আৰু লগৰ ভাই বন্ধু আছে, চবৰে আছে, মোৰো আছিলে চাকৰি নোপোৱাৰ আগত। ময়ো লগৰ ভাই বন্ধুৰ লগত ঘূৰি ফুৰিছোঁ, কিন্তু ঘূৰি ফুৰিলেও নিজৰ কামটো নিজে আহি আকৌ ৰুমত কৰিব লাগিব। ৰাতি 10টা বাজিছে, লগৰ ভাই বন্ধুৰ লগত 10টালৈকে ৰাতি ঘূৰি ফুৰিছে, কিন্তু আহি ৰুমত নিজৰ ষ্টাডি নিজে কৰিব লাগিব। চ' এইবোৰ ভুল নকৰিব, এই সৰু সুৰা ভুলখিনি নকৰিব। আৰু লগতে নৱেম্বৰত আমাৰ CM ছাৰে কৈছে, নৱেম্বৰত
এই ফৰেষ্টাৰ আৰু ABB নতুন ভেকেঞ্চি আহিব আপোনালোকে ভালদৰে ষ্টাডি কৰক এতিয়াৰ পৰাই ষ্টাডি কৰি যাওক আৰু ভালদৰে প্ৰেক্টিছ কৰি যাওক ভাল মাৰ্ক আহিব এতিয়াৰ পৰা প্ৰেক্টিছ কৰি গ'লে ভাল মাৰ্ক এটা আপোনালোকে ফিজিকেলত উঠাব পাৰিব আৰু ৰিটাৰ্ণতো ভাল মাৰ্ক উঠাব পাৰিব আমি কি কৰোঁ ফিজিকেল আৰু এডমিট দিয়ে তেতিয়া প্ৰেক্টিছ কৰোঁ তেতিয়া কোনো ধৰণৰ ইম্প্ৰুভ নহয় চ' এতিয়াৰ পৰা ৰানিং কৰা লং জাম্প মাৰা ইম্প্ৰুভ হ'ব আৰু যদি কিবা গাইড লাগে মোক কমেণ্ট কৰিব মেছেজ কৰিব ডিছক্ৰিপশ্যনত ইনষ্টাগ্ৰাম লিংক দিয়া আছে মেছেজ কৰিব মই যিকোনো হেল্প কৰিব পাৰিম আৰু কিতাপ লাগিলে মেছেজ কৰিব মই কিতাপৰো লিংক দি দিম ফটো দি দিম আপোনালোকে লৈ ল'ব চ' ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিব জয় হিন্দ জয় আই অসম